আহকচোন আজি ফুল ৰুওঁ মই কি ধৰণে ফুল ৰুওঁ আপোনালোকে চাব। মোৰ ওচৰত আছে কিছুমান ফুল, তাৰে কেইটামান মই ৰিপৰ্ট কৰিম। আগতে ৰুই থৈছিলোঁ মই এনেই দুটামান সৰু টেমাতে ৰুই থৈছিলোঁ। আজি ৰিপৰ্ট কৰিব লৈছোঁ সেই ফুলকেইটা দেখাইছোঁ আপোনালোকক। মোৰ ওচৰত আছে দুটা এল'ভেৰা পুলি, এটা এইটো কেকটাছ প্ৰজাতিৰে হয়, নামটো মই ভালধৰণে নাজানো। এইটো আছে মানি প্লেণ্টটো আজি মই ৰুই দিম টাবত। বহুত দিন পানীতে জীয়াই থৈছিলোঁ, পানী শিপা ওলাইছে। তাৰ পাছতে এইটো আছে পাৰ্পল হাৰ্ট। মই এইটো এটা সৰু বটল কাটি কেনে ৰুই থৈছিলোঁ, আজি ইয়াক মই টাবত দিম। তাৰপৰা এইটো কুলিয়াছ টাইপৰে হয়, পাতবাহাৰ। ইয়াৰ অৰিজিনেল নামটো মই নাজানো, কিন্তু পাতবাহাৰ বুলিয়ে কৈছোঁ। দেখাত বহুত সুন্দৰ পাতবিলাক, প্লাষ্টিক টাইপৰ। আৰু মই লৈছোঁ 5টা এনেধৰণৰ সৰু সৰু টাবকেইটা অলপ মই ফুটা কৰি লৈছোঁ। ফুল ৰুওঁতে ইয়াক ফুটা কৰাটো অতিকৈ জৰুৰী, নহ'লে ইয়াৰ পানীবিলাক ৰখি গ'লে শিপাবোৰ গেলিবলৈ ধৰে। সেইকাৰণে সৰু সৰু মই ফুটা 2টা কৰি লৈছোঁ। তাৰপৰা ৰুবলৈ মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ ইয়াত অলপ মাটি যিটো নৰ্মেল মাটি আমাৰ বাৰীতে পোৱা যায়। মোৰখিনি অলপ টিকটীয়া টাইপৰ হৈ আছে, বৰষুণত পায়, কিন্তু খৰখৰীয়া হৈ থাকিলে ভাল, কিন্তু মোৰ অলপ গোটা গোটা হৈ আছে। তাৰপৰা অলপ লৈছোঁ বাৰ্মি কম্প'ষ্ট। এইখিনি বালি যিটো ঘৰ বনাবলৈ ব্যৱহাৰ কৰা হয়, সেইটো বালি নদীত পোৱা যায়। আৰু এইখিনি অলপ সাৰুৱা মাটি মানে ইয়াত আছে ছাগলী গু, হাঁহৰ গু আৰু গোবৰ, মাটি বালি একেলগতে মিক্স হৈ আছে। এইখিনি মই লৈ লৈছোঁ, যিহেতু মোৰ ওচৰত ডাইৰেক্ট গোবৰ মাটি নাই, সেইবাবে এইখিনি লৈ লৈছোঁ। আহকচোন আজি মই কেনেধৰণে এইখিনি ৰুওঁ চাওঁ। ইয়াত মই মাটিখিনি অলপ বহল কৰি দিওঁ, তাত এনেকৈ বাৰ্মি কম্প'ষ্টখিনি ঢালি তাৰ পাছতে আকৌ বালিখিনি দি দিছোঁ। আকৌ এই সাৰুৱা মাটিখিনিও আটাইখিনি একেলগে দি ইয়াত সমানে মিহলাই যাম। মিহলাই যোৱাৰ পাছত ভালদৰে মিহলি কৰাৰ পাছত ৰুম। আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো, নহ'লে বুজি নাপাব মই কেনেধৰণে কি কৰিছোঁ। ফুলৰ শিপাটো এনেকৈ ধুই ল'ব, ধুই চফাকৈ ধুই তিয়াই থৈ দিব অকণমান দেৰি। তেতিয়ালৈকে মই এই টাবকেইটাত অলপ ফুটাকেইটাত ভঙা মাটি টেকেলি দি দিছোঁ, নহ'লে ফুটাকেইটা বন্ধ হৈ যাব, মাটিৰে পোত খুৱাই পেলাব যেতিয়া পানী দিওঁ। সেইবাবে এনেকৈ কৰি মাটিখিনি দি লৈছোঁ। মই অলপ আধা মাটি দি মাটিখিনি হেঁচি দিছোঁ, নহ'লে হেঁচি দিয়াৰ পাছত এনেকৈ এটা আঙুলিৰ ফুটা কৰি ল'ব। ইয়াৰ পৰা তিয়াই থোৱা ফুলজোপা এনেকৈ দি গুৰিত পুনৰবাৰ মাটি এনেকৈ দি দিব। পুনৰবাৰ মাটি দি দিছোঁ মই। পুনৰবাৰ মাটি দিয়াৰ পাছত এনেকৈ হেঁচি দিছোঁ, মানে গুৰিটো হাৱা পাবলৈ নাই দিয়া। গুৰিটো হাৱা পাবলৈ নিদিব, গুৰিটো হাৱা পালে শিপাবিলাক সহজতে গেলি যোৱাৰ চান্স থাকে। শিপাবোৰ যদি গুৰিত এনেকৈ ৰুওঁতে যদি টিপি নিদিয়ে, হাৱা সোমাই গেলি যায়। সেয়ে গুৰিটো খুব জোৰেৰে টিপিব। যেতিয়া গুৰিটো আপোনাৰ হাৱা নোসোমায়, তেতিয়া আপোনাৰ ফুলৰ পুলিটো নিশ্চয় বাচিব, বচাৰ চান্স বেছি থাকে। মোৰ হাতৰ পৰা খহি গৈছে, এনেকৈ খহিবলৈ নিদিব। আপোনালোকক কষ্ট পাব ফুলৰ পুলিটোৱে। মোৰ খহি গ'ল পটককৈ। তাৰপাছত ৰুই লগে লগে পানী এনেকৈ সৰহকৈ নিদিব, অলপ অলপ পানী এনেধৰণে দি দিব। আপোনালোকেও বটল কাটি ল'ব পাৰে, যদি আছে ৱাটাৰ বটল তেতিয়াতো ভালেই। এনেকৈ দিব। ফুলেই প্ৰেছাৰত পানীটো দিলে অলপ কষ্ট পায়। আৰু চাব, মই এনেধৰণে ফুলবিলাক ৰুওঁ। আপোনালোকে কেনেকৈ ৰুৱে মোক কমেণ্ট বক্সত জনাবচোন। আৰু ফুল ৰুলে কক'পি দিয়াটো খুব ভাল। কক'পি দিলে মাটিটো অলপ ছফ্ট হৈ থাকে। আজি মোৰ ওচৰত কক'পিট নাই বাবে মই বালিকে ব্যৱহাৰ কৰিছোঁ। আৰু যিসকলে গাঁৱত থাকে সিহঁতৰে ফলীয়া তুঁহগুৰি দিব পাৰে। ফলীয়া তুঁহগুৰি যিটো ধান কুটালে ওলায়, সেইটো দিলেও কক'পিট নিদিলেও হয়। সেয়েহে আপোনালোকে গাঁৱত থকাবিলাকে ফলীয়া তুঁহগুৰিকে দিব। আৰু মাটিৰ টাবত ফুলবোৰ ৰুলে খুব ভাল হয়।
আমাৰ ইয়াত মাটিৰ টাব পোৱা নাযায় বাবে মই প্লাষ্টিকৰ টাবকে ৰুইছোঁ। গৰম দিনৰ বাবে বৰ সুবিধা নহয়। আপোনালোকে মই পানী দিলোঁ, পানী দিয়াৰ পাছত তলত ফুটাই দি পানীবিলাক নাইকিয়া হৈ গ'ল। এনেকৈও আপোনালোকে মন কৰিব, ফুলত যেতিয়া পানী দিব ৰোৱাৰ পাছত যেতিয়া পানীবোৰ নাইকিয়া হৈ যাব লাগিব এনেকৈ কৰি। এইটো দেখিছেনে, এইটো পানীবিলাক জমা হৈ গ'ল। এইটো যদি এনেকৈ পানীবিলাক প্ৰথম ৰোওঁতে যদি জমা হৈ যায়, পাছততো ইয়াৰ চিঞৰ পানীবোৰ এনেধৰণে জমা হৈ যাব। সেইকাৰণে তলৰ ফুটাটো আপোনালোকে চফা কৰি দিব। মোৰ এইফালে এইটো মই আপোনালোকক দেখাইছোঁ, এই ধৰণে চফা কৰি দিম ময়ো। যদি এনেকৈ পানীবিলাক ৰাখি যায়, শিপাবোৰ গেলি যাব আৰু গছজোপা মৰহি যাব বাচাৰ কোনো চান্স নাথাকে। সেয়ে সদায় এনেকৈ পানী ৰোৱাৰ পাছত পানী দিলে মানে এনেকৈ ঝৰঝৰকৈ যাবগৈ লাগিব। প্ৰথমতে যদি ৰখি যায়, নেক্সট টাইমটো দিলে পানী ৰখি যাবই। আকৌ নিদিবা বেটা। তাৰ পাছতে ভিডিঅ'টো আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। লাইক কৰিব, যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। তো আজিলৈ বাই।